নমস্কাৰ বন্ধুসকল, ডিফেন্স নিউজৰ পৰা এটা নতুন আপডেট ওলাই আহিছে। এই নিউজটোৰ অপেক্ষা যোৱা 5-6 বছৰৰ পৰাই কৰি আছিলোঁ আমি। বন্ধুসকল, অগ্নি-5 মিছাইলৰ কথা আপোনালোকেতো জানেই। ইয়াৰ মাৰক ক্ষমতা 5000 কিলোমিটাৰৰ পৰা লৈ 6000 কিলোমিটাৰলৈকে হয়। তাৰে আপগ্ৰেড ভাৰ্চন Agni-6 মিছাইল অহা 3 বছৰৰ ভিতৰত ইয়াৰ পৰীক্ষণ কৰা হ'ব। ইয়াৰ মাৰক ক্ষমতা হ'ব 10000 কিলোমিটাৰৰ পৰা লৈ 12000 কিলোমিটাৰলৈকে। এই মিছাইলে পৃথিৱীৰ যিকোনো ঠাইত এটেক কৰিব পৰা যাব আৰু এই মিছাইলত এটা বহুতেই খাতাৰনাক টেকন'লজিৰে লেছ কৰা হ'ব। এই টেকন'লজিটোৰ নাম হ'ল MIRV মাল্টিপল ইণ্ডিপেণ্ডেণ্ট ৰি-এণ্ট্ৰি ভেহিকেল। স্ক্ৰীনত আপোনালোকে দেখিব পাইছে, ঠিক এনেধৰণৰ হ'ব। MIRV মানে হ'ল এডাল ৰকেটেদি 10টা বেলেগ বেলেগ চহৰত বা দেশত এটেক কৰিব পৰা হয়, ঠিক এনেধৰণৰ। তো বন্ধুসকল, আপডেটটো পাই কেনে লাগিল কমেণ্টত জনাব।